26 জুলাইত অসম আৰু মিজোৰামৰ যি সংঘাত হ'ল, যাৰ ফলস্বৰূপে অসমৰ 7জন মানুহে মৃত্যুবৰণ কৰিলে আৰু বহু মানুহ আঘাতপ্ৰাপ্ত হ'ল। সেই ইমান ডাঙৰ ঘটনাটো ঘটাৰ পাছতো, অৰ্থাৎ মিজোৰামে ইমান ডাঙৰ এটা আক্ৰমণ কৰাৰ পাছতো অসম চৰকাৰে অন্য ৰাজ্যবিলাকৰ সহানুভূতি আদায় কৰাত ব্যৰ্থ হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো কৈয়ে দিলে যে নলবাৰী পৰ্যন্ত যদি অসমৰ মাটি মোক কেন্দ্ৰীয় চৰকাৰে দিবলৈ কয়, তেতিয়াহ'লে সেই পৰ্যন্ত মাটি মই দি দিবলৈ প্ৰস্তুত, গুৱাহাটীৰ মাটিও বোলে দি দিবলৈ প্ৰস্তুত। মুখ্যমন্ত্ৰীয়ে ক'লে যে মাটিটো কেন্দ্ৰীয় চৰকাৰৰ হয়, এনেকৈ ক'লে। এইবিলাক কৈতো সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিলেই। ইমান আত্মসমৰ্পণ কৰাৰ পাছতো, কেন্দ্ৰৰ ওচৰত নতজানো বা আঁঠুলোৱাৰ পাছতো অসমৰ পক্ষত এই ঘটনাত কেন্দ্ৰৰ হস্তক্ষেপ আমি দেখা নাপালোঁ। তাৰপিছত সীমান্ত অঞ্চলত বাংলাদেশীৰ আগ্ৰাসন হৈছে বুলি মিজোৰামে যিটো নেৰেটিভ বা বাগধাৰাৰ সৃষ্টি কৰিছিলে, সেই বাগধাৰাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত, সেই বাগধাৰাৰ বিৰুদ্ধে আমাৰ নিজস্ব কথাবিলাক কোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ বিফল। আনকি বহু অসমীয়া মানুহো মিজোৰামৰ দ্বাৰা ইনফ্লুৱেঞ্চ হ'ল, প্ৰভাৱিত হ'ল। কি বুলি? যে হয় নেকি আচলতে অসমত বাংলাদেশী মানুহে গৈ সেই অঞ্চলত মাটি দখল কৰাৰ কাৰণেহে এইটো কাজিয়া হৈছে নেকি বুলি বহুত অসমীয়া মানুহেও আমি সামাজিক মাধ্যমত প্ৰচাৰ কৰা দেখিবলৈ পালোঁ, নজনাৰ কাৰণে। অথচ মই আপোনালোকক জনাব খোজোঁ যে এই অঞ্চলটোত লাইলাপুৰ পুলিচ আউট ষ্টেচন, যলৈকে আমি গৈছিলোঁ, তাৰ পৰা মিজোৰাম সীমান্তলৈকে অৰ্থাৎ ভাইৰেণ্টি গেটলৈকে সেই অঞ্চলত কোন কোন মানুহ বসবাস কৰে জানেনে? সেই অঞ্চলত বসবাস কৰে, একেবাৰে মিজোৰামৰ ওচৰত বসবাস কৰে বৰ্মনসকল। আমাৰ উত্তৰ কি কয় NC হিলছত বা কি কয় আপোনাৰ কি পাৰ্বত্য, আমাৰ কি কয় ডিমা হাছাও পাৰ্বত্য জিলাত যিবিলাক মানুহ আমি ডিমাচা বুলি কওঁ, সেই মানুহবিলাকক কাছাৰত বৰ্মন বুলি কয়। সেই বৰ্মন মানুহবিলাক একেবাৰে সীমান্ত অঞ্চলত বসবাস কৰে, একেবাৰে মিজোৰামৰ লগত লাগি থকা অঞ্চলটোত। সেই অঞ্চলটোত অসমীয়া মিজো বসবাস কৰে, অসমীয়া মিজো। সেই অঞ্চলটোত বেংগলী হিন্দু বসবাস কৰে, ৰাইসকল। বেংগলী হিন্দু দাসসকল, দাস উপাধিৰ মানুহবিলাক বসবাস কৰে, আৰু মুছলমানসকল বসবাস কৰে। কিন্তু সেই মুছলমান মিয়া মুছলমান নহয়। আপোনালোকে নিশ্চয় এই কথাটো জানে যে বৰাকৰ মুছলমানসকল অসমৰ খিলঞ্জীয়া মুছলমান। বহুতে নাজানে কাৰণে মিয়া মানুহ বুলি ভাবে, বহুতে বাংলাদেশী বুলি সেইকাৰণে প্ৰচাৰ কৰিব খোজে, বহুতে সেইকাৰণে অসমৰ বৰাকৰ বিষয়ে যিহেতু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহবিলাক ভালকৈ অৱগত নহয়, ভালকৈ যোৱাও নাই, চোৱাগেও নাই, অৱগতও নহয়, পঢ়া শুনাও নকৰে, গতিকে কথাবিলাক ক্লিয়াৰ নহয় কাৰণে ভাবে যে সেই অঞ্চলবিলাক বাংলাদেশী সঁচাকৈ দখলত আছে নেকি। সেই অঞ্চলবিলাক কোনো বাংলাদেশীৰ দখলত নাই। সেই অঞ্চলত আমাৰ ডিমাচা অৰ্থাৎ বৰ্মনসকল, সেই অঞ্চলত আমাৰ অসমীয়া মিজোসকল, সেই অঞ্চলত আমাৰ বেংগলীসকলৰ যিটো মানে SC সকল, অনুসূচিত জাতি, বেংগলীৰ অনুসূচিত জাতিৰ মানুহবিলাক, বেংগলীৰ বাকী বেংগলী মানুহবিলাক, বেংগলী হিন্দু মানুহ, আৰু পুৰণি মুছলমান বা কাছাৰৰ পুৰণি যিবিলাক খিলঞ্জীয়া মুছলমান মানুহ তেওঁলোক বসবাস কৰে। বৰ ভূঞা, মাজাৰ ভূঞা, এই যে উপাধিবিলাক, সেইবিলাক অসমৰ বৰ ভূঞা, মাজাৰ ভূঞা, লস্কৰ, এনেকুৱা উপাধিৰ মানুহবিলাক বসবাস কৰে, অসমৰ খিলঞ্জীয়া মুছলমান মানুহ। সেইটোৱে কৈ আছোঁ মই। মিজো ছাত্ৰ সন্থা আৰু মিজো ইউথ মিজো কিবা আছিলে অৰ্গেনাইজেশ্যন, যিটো তেওঁলোকে যিটো অভিযোগ কৰে সেইটো যে মিছা, ভুৱা, আৰু সেইটো যে এটা প্ৰপোগাণ্ডা মাত্ৰ, অপপ্ৰচাৰ মাত্ৰ, সেই কথাটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। এতিয়া মই আপোনালোকক তাৰ পাছত ক'লোঁ যে আমাৰ স্থিতিটো হ'ল যে তাত যি মধ্যবিত্ত শ্ৰেণীৰ বিকাশ ঘটিছে সীমান্ত অঞ্চলবিলাকত বা এই জনজাতি ৰাজ্যবিলাকত, 4খন ৰাজ্য, এখন হ'ল মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মেঘালয়। সেই অঞ্চলবিলাকত যি নতুন শ্ৰেণীৰ উদ্ভৱ ঘটিছে, অৰ্থনৈতিক বিকাশ হৈছে, পাহাৰীয়া মাটিত সন্তুষ্ট হ'ব নোৱাৰা পৰিৱেশ হৈছে তেওঁলোকৰ কাৰণে, সমতল ভূমি তেওঁলোকৰ কাৰণে প্ৰয়োজন হৈ পৰিছে, আৰু তাৰ ফলস্বৰূপে তেওঁলোক আগ্ৰাসী হৈ উঠিছে, এগ্ৰেছিভ হৈ উঠিছে। সেই ঘটনাটো বুজি নোথোৱাকৈ কেতিয়াও
এই সমস্যাটোৰ প্ৰকৃত মীমাংসা কৰাটো সম্ভৱপৰ নহয়। এতিয়া আমি কি কৰিব লাগিব সেই কথাখিনি কৈয়ে মই শেষ কৰিম। আমি এই সমস্যাটো অসম আৰু মিজোৰামৰ সমস্যাটোৰ সমাধান কৰিবলৈ কি কৰিব লাগিব? মই ভাবোঁ 4টামান কাম কৰিব লাগিব। 1 নম্বৰ কামটো কৰিব লাগিব যে আমি সীমান্ত অঞ্চলবিলাক চলাবৰ কাৰণে আমি আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰিব লাগিব। মই সেইকাৰণে অসম বিধানসভাক অনুৰোধ জনাম, অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাম যে অহা পৰহিলৈৰ পৰা আমাৰ বিধানসভা আছে 4 তাৰিখৰ পৰা 4 আগষ্ট তাৰিখৰ পৰা 13 আগষ্ট তাৰিখলৈকে চলিব। এইকেইদিনৰ ভিতৰত এই 10টা দিনৰ ভিতৰত সীমান্ত অঞ্চল পৰিচালনা কৰিবৰ কাৰণে এটা সীমান্ত নীতি, আন্তঃৰাজ্যিক সীমান্ত নীতি এটা অসম বিধানসভাত তৈয়াৰ কৰা হওক। মোৰ কাৰণে এই কথাটো উত্থাপন কৰাটো প্ৰায় অসম্ভৱ, কাৰণ আপোনালোকে সকলোৱে জানে যে মই বিধানসভাত কথা ক'বলৈ সুযোগ নাপাওঁ। কিয় নাপাওঁ আপোনালোকে জানেই, মই সেইবিলাক ব্যাখ্যা কৰিব খোজা নাই। গতিকে মোৰ কাৰণে এই কথাটো তাতে এষ্টাব্লিছ কৰাটো অকল কঠিনেই নহয়, এইটো প্ৰায় অসম্ভৱ। গতিকে মই ৰাজহুৱাকৈ অনুৰোধ জনাইছোঁ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যে অতি সোনকালে এই বিধানসভাৰ ভিতৰতে অসমৰ কাৰণে আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰা হওক। 2 নম্বৰ, সীমান্ত অঞ্চল পৰিচালনাৰ কাৰণে এটা ৰোডমেপ তৈয়াৰ কৰা হওক। মানে অকল নীতি এটা হ'লে নহ'ব, তাৰ লগত এখন আঁচনিৰ প্ৰয়োজন। কেনেকৈ ধৰণে সেই কামটো কৰিব তাৰ কাৰণে এখন আঁচনিৰ প্ৰয়োজন। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে এই সময়খিনিৰ ভিতৰত এটা ৰোডমেপ তৈয়াৰ কৰা হওক। আৰু 3 নম্বৰ, সেই ৰোডমেপ অনুসৰি অসমৰ প্ৰশাসন অৰ্থাৎ অসমৰ উপায়ুক্ত আৰু অসমৰ SP বা এতিয়া বহি আছে IGP আৰু DIG, সেই অসমৰ প্ৰশাসনক সেই ৰোডমেপ অনুসৰি আমি কেনেকৈ ধৰণে সীমান্ত অঞ্চলটো শাসন কৰিম সেই ৰোডমেপ অনুসৰি দৈনন্দিন কাৰ্যকলাপবিলাক প্ৰশাসনক চলাবৰ কাৰণে এটা আঁচনি তৈয়াৰ কৰা হওক। আৰু শেষ কথাটো হ'ল যে যদিহে অসমৰ মাটি বচাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? তেতিয়াহ'লে আমি সেই অঞ্চলৰ মানুহক, তাত বসবাস কৰি থকা বৰ্মনসকলক, তাত বসবাস কৰি থকা বাঙালীসকলক, তাত বসবাস কৰি থকা অসমীয়া মিজোসকলক, তাত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমানসকলক, বৰভূঞা, মাজাৰ ভূঞা, লস্কৰসকলক তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাম শেষ কৰি দিব লাগিব। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, অকল মাটিৰ পট্টাই নহয় দেই, মই লগতে তাত ডেভেলপমেণ্টৰ কামবিলাক, ৰাস্তা বনাব লাগিব, তাত পানী যোগান কেন্দ্ৰ কৰিব লাগিব, তাত ইলেক্ট্ৰিচিটিৰ যোগান ধৰিব লাগিব, তাত স্কুল গৃহবিলাক বনাব লাগিব। কিন্তু প্ৰথম কামটো হ'ব যে তাত য'তেই অসমৰ বসতি আছে তাতে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মিজোৰামে কি কৰে? অসমৰ মাটিটো দখল কৰে, তাৰপিছত মিজোৰামৰ পিনৰ পৰা পট্টা দি দিয়ে। আমাৰ পিনৰ পৰা কি কৰে আকৌ যে অসমৰ মাটি, এই আমাৰ বনাঞ্চলৰ মাটি দখল কৰিছে বুলি আমাৰ অসমীয়া মানুহবিলাকক আকৌ উচ্ছেদ কৰে। সীমান্ত অঞ্চলত আমাৰ নীতি হ'ল অসমীয়া মানুহক উচ্ছেদ, আৰু মিজোৰামৰ নীতি হ'ল অসমৰ মাটিত তেওঁলোকৰ মাটিৰ পট্টা প্ৰদান। এই ভুল নীতিৰ ফলস্বৰূপে, এই হঠকাৰী নীতিৰ কাৰণে, এই দুৰ্বল আৰু অপৰিকল্পিত নীতিৰ কাৰণে, এই অদূৰদৰ্শী নীতিৰ কাৰণে আজি অসমে আমি বিপদত পৰিছোঁ। আপোনাৰ মঞ্চ, আপোনাৰ কথা।